Hello guys, আহি গলো এটা ধামাকা রোজ ভিডিও লৈ পেলে লৈ আহিছো কেইগৰাকীমান নাৰী ভাবিছো বলো ভৰাই দিও বৌজনীয়ে ভাল ভিডিও বহুত বনালে কিন্তু ভিউজ নাই হেতু কাৰণে বৌজনীয়ে এবাৰ নিনজা টেকনিক ইউজ কৰিছে কমেন্ট দেখাই দিছে কিজনী দুটামান ভিউজে আহে বিয়া হোৱা মহিলা কেতিয়াও পুৰুষে ভাল নাপায় এজনী কেলা থপৰা নেছাকে নাঙলত চুচৰি যোৱা কেলা জাবৰ সঁচা কথা কেতিয়াও ভাল নাপায় সিহঁতে অনলি তোমাৰ দেহাটোৰ কাৰণে কিয় তোক কোনোবাই ভাল পাই পেলাই ঠুকনটো দি এৰি থৈ গুচি গ'ল নেকি আৰে তহঁতৰ যি চৰিত্ৰ তহঁতে যি কাপোৰ পিন্ধ তহঁতক কেলা কোনে ভাল পাব তহঁতক খালি ঠুকন খা খা কেলা হেখবা তয়ে খা ধান খেৰৰ জাবৰ কেলা ৰূপটো নেচাও কিয় কেলা গোটেইজনী হেল্ল' কি খবৰ আপোনালোকৰ ভাল ভাল আমাৰ খবৰ ভাল তোৰ খবৰ ক আশা কৰোঁ সকলোৱে ভালে আছে এই ৰাতিপুৱা শুই উঠি দুইখন বিছনা পৰা যিহেতু মোৰ এটা গধুৰ দায়িত্ব বুলি আপোনালোকে গম পালেই আৰু ভাল গম পাইছো নেকি তোৰ কেলা কি গধুৰ দায়িত্ব তই কেলা দেশৰ প্ৰধানমন্ত্ৰী নেকি কেলা দেশ চম্ভালি আছ তই আৰু এয়াই ধুনীয়াকৈ চুলি তুলি বান্ধি মই অলপ ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ আৰু চিধা মোৰ কেলা এইটো সেয়া কেলা তাই গধুৰ দায়িত্ব চুলি তুলি বান্ধি কেলা অলপ ফ্ৰেছ হৈ ল'লে সেয়া কেলা আপোনালোকে গম পালে তাই কিমান গধুৰ দায়িত্ব স্পীডত অহা গাড়ী তোৰ নিচিনা কেলা জখিনী নাৰী আমাৰ নিচিনা ডেকা ল'ৰাবোৰে পালে ভৰাই দিব তাতে ইমান যে তাগৰা তাগৰা কমেণ্ট কৰা কিহৰ কাৰণে কৰা